Oi kuli kete girinoni. Hello, hi, namaskar, assalamu alaikum. কি খবৰ আপোনালোকৰ আশা কৰিছে বহুত ভালে আছে আৰু বহুত ভালে থাকক এয়াই কামনা কৰিছো দুদিনৰ দুনিয়া আজি একদম কাম পন আজৰি এতিয়া বাজিব লৈছে এটা বাজিব হৈছে আৰু এতিয়া জুহুৰৰ টাইম হৈ গল জুহুৰ নামাজ পঢ়ি তাৰ পিছত আপোনালোকক দেখুৱাম আজি ইফতাৰত কি প্ৰসেস বনোৱা যাব হেকিনি দেখুৱাম মানে গুটে ইফতাৰত বহুতখিনি বনোৱা যায় পাত মানে এটা বস্তু দেখাম কাৰণ আপোনালোকৰ আমনি পাই গৈছে কি জানি সেহেৰি ইফতাৰ হেবলা চাই কি জানি আমনি লাগি গৈছে আজি অকমানকে দেখুৱাম বেছি দীঘলীয়া নকৰো ভিডিওটো সো গাইস আপোনালোকে যদি ভাল লাগিছে লাইক কমেন্ট এটা কৰিবলৈ নাপাহৰিব আৰু আহক তেন্তে গাইস এতিয়া জুহুৰ নামাজ পঢ়িলম তাৰ পিছত অকমান ৰেষ্ট কৰি আপোনালোকক লগ পাই আছো সো গাইস এ ৰেষ্ট কৰিলো তাৰ পিছত আহি গৈছো এতিয়া বাজিলে 3:30 আৰু এতিয়া মানে ইফতাৰটো আৰম্ভ কৰো আৰু কেনেকৈ কি বনোৱা যায় আপোনালোকে চাই যাওক ভিডিওটো আৰু এনজয় কৰক So guys, এই আপলা কণী দুটা বয়েল কৰি লৈছো তাৰ পিছত হেকিনি বয়েল হোৱা মানে মই কি সামগ্ৰী লাগে হেকিনি যা যোগাৰ কৰিলম হেয়া পিয়াজ লৈ লৈছো তিনটা পিয়াজ লৈছো মিডিয়াম সাইজৰ পিয়াজ আৰু কণী যদি বেছি হয় আৰু বেছিকে পিয়াজ লৈ লব কাৰণ মোৰ দুটাহে কণী হেকানে মই পিয়াজ হেকিনি লৈ লৈছো আপুনি যদি বেছিকে কণী বয়েল কৰে বেছিকে লৈ লব আৰু হেবাগে কাটি লৈছো ধুনিয়াকৈ মিহিকে দিগলে আৰু নিমখ অকমান দি ধুনিয়াকৈ হানি লৈছো মানে অকমান খসি হানি লৈছো তেতিয়া একদম নিমখখিনি পিয়াজৰ ভিতৰত সোমাই যাব গটিকে হেকিনি ভালকৈ মিহলাই অলপ দেৰি ঢাকি থৈ দিম তেতিয়ালৈকে মই ধনিয়া কাটি লৈছো এয়া হল ধনিয়া এতিয়া হৈ গল 5-6 মিনিট মান ঢাকি থৈ দিছিলো মই তাৰ পিছত এয়া হল বেসন দিছো তাৰ পিছত অকমান জিৰা পাউডাৰ অকমান দিছো অকমান বেছিকে নহয় আৰু হালধি নিমখ দিছো নিমখ কিমান খায় আপুনি এই হিচাপত কম বেছি দিব কাৰণ পিয়াজটো নিমখ দি থোৱা আছিল গটিকে অকমান নিমখ দিছো আৰু জলকীয়া দুটামান দি দিছো কেঁচা জলকীয়া তাৰ পিছত দিছো পানী অকমান দি ধুনিয়াকৈ হানি লম সগাই যি সকলে হেবাকে বনাইছে টেবুলটো গম পাবে বাট নজনা সকলৰ সুবিধা হ'ব ধুনিয়াকৈ গুটেখিনি ভালকৈ মানে মিলাই লৈছো মানে কনসিস্টেন্সিটো আপোনাক কেনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণৰ কনসিস্টেন্সিটো আপুনি মিলাই লব ধুনিয়াকৈ তাৰ পিছত এয়া হৈ গৈছে এয়া থৈ দিছো তাৰ পিছত এয়া হল কণীখিনি বয়েল কৰা কণীখিনি হৈ গৈছে কণীখিনি চিলি ললো তাৰ পিছত এয়া কণীখিনি মই ফালি লৈছো হেবাগে এটা কণীক 4 পিস কৰিম কাৰণ মই মানে ইয়াত 4 পিসকে বনাম গটিকে হেকানে কণী দুটাই মই বয়েল কৰি দিছিলো যদি আপুনি 2 পিস বনাব লাগে মানে 2 পিস যদি বনাই কণী এটা কণী তেতিয়া আপুনি বেছিকে কণী দি দিব আৰু হেবাগে 4 পিস কৰি লৈ লৈছো আৰু ইয়াৰ পৰা মই 2 পিসে কৰি লৈছো আৰু পিস হেবাগে গুটাকে থৈ দিম গুটাকে মানে এফাল থৈ দিম আৰু হেবাগে থৈ হেকিনি কি কৰিম মই যত মই পিয়াজ আৰু বেসন হানি থৈছিলো মিহলাই থৈছিলো ইয়াত মই পিয়না দি হেবাগে পিসি দিছো কি ধুনিয়াকৈ সো গাইস দেখিছেনে আপোনালোকে কি ধুনিয়াকৈ হেবাগে পিসি লৈছো পিসি লৈ ধুনিয়াকৈ এতিয়া মিহলাই লম কণী হৈতে পিয়াজ বেসন গুটেকিনি ধুনিয়াকৈ মিলাই লম মিলাই লৈ ধুনিয়াকৈ হেবাগে বনাই লৈছো আৰু এতিয়া ইয়াত মই এই যত কণী কিনি মই পিস কৰি থৈছিলো সেই কণী কিনি দি দিম কাৰণ হেতু কণী চপ বুলি কব লাগিব কণী পকৰা তেনেকা কব পাৰিব কণী চপে কব লাগিব আৰু হেকিনি কি ধুনিয়াকৈ কণী চেপত বনাই নে আপুনি গুলকে বনাই চেপেটাকে বনাই এই আপোনাৰ ওপৰত ডিপেন্ড হ'ব ধুনিয়াকৈ হেবাগে গুটেকিনি কণী বনাই লৈছো ইফতাৰত হেনেকা খাই ভাল লাগে আৰু অকন ভেৰাইটিজ মানে কিবা কিবি হিটুকে ভাল লাগে আৰু কৰক মৰককে ভাল লাগে আৰু তেনেকা পকৰা বিলা খাই আৰু ভাল লাগে তাৰ পিছত সেই গুটেকিনি কণী হেবাকে বনাই ললো তাৰ পিছত হেপালে তেল গৰম দিছো তেল মানে ৰিফাইন দিছো আপুনি পাৰিলে মিঠা তেলো দিব পাৰিব নো প্ৰবলেম আৰু তেল গৰম হৈ গল এতিয়া মই একিনি পকৰা কিনি ভাজি লম কণীৰ চপ মানে কণী পকৰা হয়নে চপ কয় আপোনালোকে কব আৰু কিবাটা তাৰ পিছত হেয়া ধুনিয়াকৈ ভাজি লৈছো একদম গোল্ডেন কালাৰ হোৱালৈকে তেতিয়া একেবাৰে এতিয়া ইফতাৰৰ টাইমত হে মই বনাইছো কাৰণ এতিয়া বাকিখিনি বনাই ললো তাৰ পিছত হেকিনি এতিয়া বনাই লৈছো কাৰণ পকৰা এনেকুৱা বনালে গৰম খাইহে ভাল লাগে নহয় জানো যিকোনো মানে পকৰা বনালে পিয়াজ দিয়া যায় পিয়াজটো যদি খৰক মৰককে
খৰখৰীয়া ক্ৰিপচি টাইপৰ মানে যেনেকৈ হয় মানে গৰম গৰম খাইহে ভাল লাগে যেতিয়া মানে একদম চুবোৱাৰ লগে লগে কৰক মৰক আৱাজ এটা আহে নহয় কি মজা লাগে ন নহয় জানো সেইকাৰণে এতিয়া মানে ইফতাৰলৈ 10 মিনিটে আছে সেইখিনি সময়তহে মই বনাইছোঁ সেইখিনি তাৰপিছত সেইভাগে বনাই লৈছোঁ কি ধুনীয়াকৈ আজি একদম ইফতাৰত এয়াই আপোনালোকক দেখুৱাইছোঁ বেছিকৈ নাই দেখুওৱা গতিকে আপোনালোকক আৰু বহুতখিনি বনোৱা যায় তে বুলি আৰু সেয়াই দেখুৱাইছোঁ সেয়া হ'ল আজি কণী চপ বনাই দেখুৱাইছোঁ চব গাইজ কেনে লাগিছে জনাব বুলি ক'বলৈ লাজে পাই গৈছোঁ কাৰণ মোৰ মানে ভিডিঅ'ত মানে বহুত কম কমেণ্ট আহে আৰু বহুত কম ভিউ আহে গতিকে নবনাও নেকি আজিৰ পৰা ভিডিঅ' তেনেকৈ যেন লাগিছে ঐ কুলি কেতে গিৰিণী বিননী মকুলি চাপৰি ঢোলৰে চাপতৰ ঐ ওলাল জাকি মাৰি আমাৰে নাচনী হেল্ল' নমস্কাৰ ৰমজান চলি আছে আৰু এয়া হ'ল ইফতাৰ বনাই আছোঁ তাৰে মাজত বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছোঁ অদৌ সকম ৰাইজলৈ কৰি কাম বন আজৰি এতিয়া আহিছোঁ ভিডিঅ'টো আমৰিবৰ কাৰণে আৰু আজিৰ ভিডিঅ'টো কেনে লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই আকৌ আহিম নতুন ভিডিঅ'ত এতিয়ালৈকে বাই